হেল্ল' হেল্ল' ক আজি ল'ৰা আহিছিল চাবলৈ সিহঁতৰ পৰাও ফাইনেল হ'ল 14 দিনৰ পাছত বিয়া পাতিব বোলে আৰে টেনশ্যন নলবি মই আছোঁ নহয় এই একো লাভ নাই সকলো ঠিক কৰিলে মাহী আৰু মই ঘৰৰ আগত একো ক'ব নোৱাৰোঁ কিমান সপোন দেখিছিলোঁ তই চব বৰবাদ কৰি দিলি তইতো ক'ব পাৰ এবাৰ এই ৰাতিপুৱাৰ পৰা ইমান ফোন কৰি আছোঁ আৰু তোৰ ফোনটো অফ আছে বিয়া ফিক্স কৰিলে মানে আৰু তই মনে মনে বহি থাকিলি কি কৰিব পাৰোঁ মই চা শুন 5 বছৰ হ'ল আমাৰ ৰিলেশ্যন আৰু তই 1 মিনিটত ভাঙিব বিচাৰিছা যদি তই মোক ভাল পোৱা নাছিলি কিয় কৈ দিয়া নাছিলি আগতে মিছা ভাল পোৱা মোৰ লগত কিয় কৰিলি মই বহুত ভাল পাওঁ তোক মোৰ বিয়া হ'ব মন নাই আৰু যদি বিয়া হ'ব লাগে নহয় মই কিন্তু এইবোৰ ফাল্টু কথা কিয় মনত আনিছ সব ঠিক হৈ যাব তই অলপ ধৈৰ্য ধৰ কি ধৈৰ্য ধৰিম আৰু সকলোবোৰ হৈ যোৱাৰ পাছত আৰে এনেকৈ মোক নকবি মই পাগল হৈ যাম তই মোক লৈ যাবি মই তাৰ লগত বিয়াত নবহোঁ চা তই মোক 3 বছৰ টাইম দে এবাৰ 23 হৈছে আৰু তই এমএসসি কৰিম বুলি কৰি ল আৰু কিবা এটা কৰি ল তই কানি খুৱাম কি মোৰ চাকৰিটো হোৱা অৱস্থায় হলে তো তোকে কিছু এটা কৰিম মই মাক কৈছিলোঁ কিন্তু সিয়ে বোলে মোক এমএসসি কৰ মাথাটো বেয়া কৰি নাথাক ল'ৰাটোৰ নাম্বাৰ দে কথা পাতিম মই ল 98596 ঠিক আছে সঁচাকৈ কৈছোঁ কিন্তু তোক নাপালে মৰি থাকিম কাইলৈ ল'ৰা আৰু মাহীৰ লগত কথা পাতিম মই কি কথা পাতিবি তাক আমাৰ বিষয়ে সকলো কথা কম ক'ত থাকে আমাৰ গুৱাহাটীতে থাকে ঘৰ তিতাবৰ কি কৰে গুৱাহাটী হাইকোৰ্টত কৰে মানে তাৰ মায়ে চাকৰি দেখি ইমান লৰালৰিকৈ বিয়া দিব খুজিছে এই মা নহয়ো মাহীজনী বেছি দেখিব মন নাযায় মোৰ আৰে মাহীয়ে ক'লে সকলো কথা হৈ যাব নেকি মই কিন্তু একো বুজিব পৰা নাই মই আছোঁ নহয় সকলো ঠিক হৈ যাব ঠিক আছে দে টোপনি ধৰিছে শুই থাকোঁ ৰাতিপুৱা লগ ধৰিম লাভ ইউ বাই আই লাভ ইউ টু বাই তাইৰ লগত সেইদিনা কথা পাতি ফোনটো কাটি দিলোঁ পিছদিনা মাকৰ লগত কথা পাতিলোঁ মাহীকৰ লগত কথা পাতিলোঁ কিন্তু একোৱেই নহ'ল মই একো এটাও কৰিব নোৱাৰিলোঁ তাইক মই কৰি ল'ব পাৰোঁ কিন্তু ইমান কম বয়সত কি হ'ব মোৰ ঘৰৰ অৱস্থা ইমান ভাল নহয় এফালে মাৰ গায়ে অসুখ দিনৰ পিছত দিন এনেকৈ পাৰ হৈ গ'ল আৰু এদিন তাইৰ বিয়াও হৈ গ'ল আৰু এনেকৈ 6 মাহমান পাৰ হৈ গ'ল আৰু এদিন অচিনাকি নাম্বাৰ মোলৈ এটা কল আহিল হেল্ল' মই তোক বহুত বেয়া পাইছোঁ কোন হয় বাৰু চিনি পোৱা নাই মই প্ৰিয়া কি হ'ল মই তোক বেয়া পাইছোঁ কিয় একো এটা নোখোৱাকৈ গুচি গ'লি সেইদিনা কি খাব লাগিছিল মোৰ যিখিনি আছিল সকলোতো গেলে বিয়ালৈ মাতিছিলে মই গ'লো আৰু মোৰ খাবৰ মন নাছিল নাখালোঁ কেৱল তোক এবাৰ কন্যা সাজত চাবলৈ মন আছিল সেইকাৰণে গ'লো একো এটা নোখোৱাকৈ গুচি গ'লি মোক খাবলৈ মাতিছিলে নেকি নহয় তই বুজি নাপাওঁ কথাবোৰ আৰু তেনেকুৱা নকবিচোন দুখ লাগে মোৰ তোৰ মা বাবাৰ মুখখন কিন্তু চাবলগীয়া আছিল কিয় মোক এনেকৈ যে চাইছে জানিবা মই বিয়াখন ভাঙিবলৈ গৈছোঁ হ'ব তই দেখোন জানই মই এইবোৰ বেয়া পাওঁ তই হেপি আছ ন তই মোক ভুল বুজি আছ ন ভুলটো মোৰ আছিল ৰে মই তোক নিজতকৈ বেছি ভাল পাইছিলোঁ যে হ'ব বাদ দে এইবোৰ এতিয়া নতুনকৈ জীৱনখন আৰম্ভ কৰিছোঁ আজিৰ পৰা পুৰণি কথাবোৰ আৰু নকবি তই সুখী মানে মই সুখী ভালকৈ থাকিবি টোপনি ধৰা নাই ইমান ৰাতি হ'ল নাই আজিকালি নিশাচৰ প্ৰাণী ৰাতি ৰাতি গেম খেলোঁ তই মাক বেয়া নাপাবি মা তেনেকুৱা মই জানো আৰু এটা কথা মই একো এটা নাখালোঁ বুলি তোক কোনে ক'লে মই জানো বাৰু ফ্ৰেণ্ড হিচাপে কথা পাতিম আজিৰ পৰা পাতিবিনে হ'ব দে আৰু এই বুলি কৈ ফোনখন কাটি দিলোঁ বহুত আৱেগিক হৈ পৰিছিলোঁ সেই সময়ত চকু পানী শিনিয়ে যেন বৰকৈ আমনি কৰিছিল আৰু পিছদিনা ৰাতিপুৱা চিমখন ভাঙি পেলালোঁ নাম দিয়া জানো চা শিহৰণ